শ্ৰমিকৰ কোভিড-19 পজিটিভ উত্তাল জামুগুৰি। গোলাঘাট জিলাৰ জামুগুৰি থানাৰ অন্তৰ্গত মলা শনিটোপৰ ঘুলিঘাটস্থিত কল্পতৰু পাৱাৰ ট্ৰান্সমিশ্যন লিমিটেডত এজন ব্যক্তি কৰোনাত আক্ৰান্ত। ব্যক্তিজনক ইতিমধ্যে গোলাঘাট কোভিড হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। ব্যক্তিজনৰ নাম শেখ মানান আৰু পশ্চিম বংগৰ পৰা আহি শ্ৰমিক হিচাপে কাম কৰিছিল। শেখ মানান ধনসুৰী মহকুমাৰ উৰিয়ামঘাট কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইনত আছিল। 14 দিনৰ কোৱাৰেণ্টাইনৰ সময়সীমা শেষ হোৱাত ব্যক্তিজনৰ লগতে বাকী ব্যক্তিসকলক নিজ গৃহ জিলালৈ প্ৰেৰণ নকৰি কিয় জামুগুৰি ঘুলিঘাটৰ কেম্পলৈ প্ৰেৰণ কৰিছিল এই লৈ অঞ্চলবাসীৰ মাজত প্ৰশ্ন উঠিছে, যাৰ বাবে কেম্পৰ আন ব্যক্তিসকলৰ মনতো সংশয় ভাৱ উদয় হৈছে। ইতিমধ্যে প্ৰশাসনে কেম্পৰ লগত জড়িত বিভিন্ন ব্যক্তিসকলৰ স্বাব টেষ্ট লোৱাৰ ব্যৱস্থা লোৱাৰ লগতে কোৱাৰেণ্টাইন আৰু কেম্পৰ দাঁতি কাষৰীয়া অঞ্চল কণ্টেইনমেণ্ট জোন বুলি ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজি জামুগুৰি মলাহানিৰ ঘুলিঘাটত নেপকো কোম্পানী আনি থোৱা লেবাৰৰ 23জন লেবাৰৰ ভিতৰত এজনৰ পজিটিভ ওলায় জামুগুৰি অঞ্চলত হাহাকাৰ সৃষ্টি কৰিছে। লগতে পুলিচ প্ৰশাসন আৰু হস্পিটেল বিভাগ আহি এওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবৰ কাৰণে কথা বতৰা হৈছে। আমি সকলোৱে দাবী জনাইছোঁ। লগতে অতি সোনকালে আমাৰ অঞ্চলটো চেনিটাইজ কৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। এইটো ক'ৰ পৰা আহিছিলে শ্ৰমিক? এই শ্ৰমিকবিলাক নেপকো কোম্পানীয়ে আনি থৈছে। ক'ৰ পৰা আনিছে আমি নাজানো। যোৱা ৰাতি এনেই তেওঁলোক বাসিন্দা মালদাৰ ৱেষ্ট বেংগলৰ। যোৱা ৰাতি 9টামান বজাত আহি ইয়াত ঘুলিঘাটত টেণ্ট লগাই আছিল। তাৰ মাজতে এজনৰ পজিটিভ ওলাইছে। তেওঁলোকৰ স্বাব টেষ্ট কৰা আছিল আগত, এজনৰ ওলাইছে। গতিকে সেইজনক এতিয়া গোলাঘাটত চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰিছে ইয়াৰ পৰা। কোৱাৰেণ্টাইনত থকাৰ পিছত এই কোম্পানীৰ তেওঁলোকক লৈ আহিছিলে আৰু ইয়াতে 101তে নমাই থৈ গুচি গ'ল। আৰু 101ৰ ড্ৰাইভাৰে এই লৈ পেলাই হুলস্থুল হৈছিলে। তাৰপিছত এতিয়া এই মেজিষ্ট্ৰেট আহিলে, সৰু কথাটো মেজিষ্ট্ৰেট আহিলে, আহি পেলাই এইটো গাড়ী চাড়ী ঠিক কৰি পেলাই এতিয়া গোলাঘাট পঠাই দিছে যিজন পজিটিভ ওলাইছে। আৰু বাকী 22জন আছে, 22জনক এতিয়া বৰমুঠালৈ লৈ যাব। মানে এই যিজনৰ পজিটিভ ওলাইছে বুলি কৈছে, তেখেতৰ ঘৰ কোন জেগা? তেওঁৰ ঘৰ আছিলে হেৰিয়াত, ৱেষ্ট বেংগল। কি নাম? শেখ মানান। এতিয়া মানে চেনিটাইজাৰ ব্যৱস্থা কৰিছে। এতিয়া চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে। এই গোটেইটো আৰু কোন কোন দোকানত গৈছিলে সেইখিনিও আমি মই আছোঁ ইয়াত। জামুগুৰিৰ পৰা অংকুৰ বৰাৰ ৰিপৰ্ট, দৈনিক টাইম।